নিস্বাৰ্থ সমাজ সেৱকসকলে বিশ্বখন সুন্দৰ কৰি ৰাখিছে, এই কথা আজি ব্যক্ত কৰি কয় প্ৰমোদ বড়োৱে। সত্ৰ থান নামঘৰ সমাজ বিটিআৰৰ উদ্যোগত ভকত শিৰোমণি শীৰ্ষক গ্ৰন্থ উন্মোচন অনুষ্ঠান। এই অনুষ্ঠান অনুষ্ঠিত হয় ডিমাকুছিস্থিত বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত। সত্ৰ থান নামঘৰ সমাজ বিটিআৰ অসমৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ সত্ৰ বৰঙাজুলি পৰিচালনা সমিতিৰ সহযোগত সত্ৰৰ সভাগৃহত আয়োজন কৰা ভকত শিৰোমণি সত্ৰভূষণ উপাধিৰে বিভূষিত গুৰুদেৱ কালীচৰণ বঁটা প্ৰাপক বিশিষ্ট সমাজ সংস্কাৰক শংকৰদেৱ মাধৱদেৱৰ একান্ত অনুৰাগী সত্ৰীয়া সংস্কৃতিৰ সাধক সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তৰ বৰ্ণিল জীৱন পৰিক্ৰমা সামৰণি গুণমুগ্ধই আলোকপাত কৰা ডক্টৰ হৰিৰাম দাস সম্পাদিত ভকতৰ শিৰোমণি শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কয়, এনেকুৱা আদৰ্শ পুৰুষসকলক বিভিন্ন সময়ত বিভিন্ন ঠাইত ঈশ্বৰে সৃষ্টি কৰে। নিস্বাৰ্থ ব্যক্তিসকলৰ বাবে বিশ্বখন যুগে যুগে সুন্দৰ হৈ আহিছে, মানুহ হিচাপে জীয়াই থাকিব পাৰিছে। কাৰ্যসূচী অনুসৰি আজি 22 মে'ৰ দিনা 11 বজাত বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন বড়ৈ মহন্তই প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত বাপৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছতেই গ্ৰন্থ উন্মোচনী সভাখন বৰগীতেৰে শুভাৰম্ভ কৰা হয়। 12:30 বজাত সত্ৰ থান নামঘৰ সমাজ বিটিআৰ অসমৰ সভাপতি প্ৰদীপ কুমাৰ বায়নৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত সত্ৰাধিকাৰ বৈকুণ্ঠগামী হৰেকৃষ্ণ মহন্তৰ জীৱনৰ ওপৰত আলোকপাত কৰি বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰে শ্ৰেণীহীন বৈষম্যহীন সমাজ গঠন কৰিবলৈ হৰেকৃষ্ণ মহন্ত আতাই জীৱন আহুপুৰুষাৰ্থ কৰি থৈ গৈছে। তেখেতৰ জীৱন দৰ্শন আদৰ্শ মানৱ সেৱা উত্তৰ পুৰুষৰ বাবে পাথেয় হৈ ৰ'ব। তেখেতৰ পবিত্ৰ স্মৃতিত এখন চিকিৎসালয় নিৰ্মাণ আৰু বঁটা এটি প্ৰৱৰ্তন কৰিবলৈ অসম তথা বিটিচি প্ৰশাসনক আহ্বান জনায়। ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়ো, দিগন্ত বৰুৱা, শ্ৰীমন্ত শংকৰদেৱ সত্ৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি ৰামচন্দ্ৰ ৰাভাই উপস্থিত থাকি ভাষণত কয়, একশৰণ হৰিনাম ধৰ্মৰ একান্ত সাধক গুৰু দুজনাৰ সমন্বয়ৰ মহান বাণীৰে ভাৰত ভূটান সীমান্তৱৰ্তী পিছপৰা অঞ্চল ওদালগুৰি জিলাৰ ডিমাকুছিত বিভিন্ন জাতি জনজাতিৰ মাজত হৰিনাম ধৰ্মৰ লাইখুটা স্থাপন কৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ বৰঙাজুলি স্থাপন কৰি থৈ গৈ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। ভকতৰ শিৰোমণি হৰেকৃষ্ণ মহন্তই সত্ৰ থান নামঘৰ সমাজ বিটিআৰ অসমৰ কাৰ্যকৰী সভাপতি হৰিৰাম দাসে আগধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত বৈকুণ্ঠগামী হৰেকৃষ্ণ মহন্তক মৰণোত্তৰভাৱে শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে বিভূষিত কৰিবলৈ সাজুৰে দাবী জনাই অসম চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিবলৈ আজি গ্ৰন্থ উন্মোচনী সভাতে প্ৰস্তাৱ গ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱ সত্ৰ বৰঙাজুলি পৰিচালনা সমিতিৰ সভাপতি বিপুল বাৰচুঙে শলাগৰ শৰাই আগবঢ়োৱা সভাখনত উন্মোচন কৰে হৰেকৃষ্ণ মহন্ত আতাৰ জীৱন সম্বলিত প্ৰায় 300 পৃষ্ঠাৰ 300 টকা মূল্যৰ গ্ৰন্থখনি প্ৰকাশ কৰিছে সত্ৰ থান নামঘৰৰ সমাজ বিটিআৰৰ অসমে।